এই চেনেলটো তৰফৰ পৰা আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ গৈ আছো অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰি হাটৰ পৰা কিছু নিলগত আৰু চতিয়াৰ একেবাৰে কাষতে অৱস্থিত নাগশংকৰ মন্দিৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অলপো স্কিপ নকৰাকৈ চাই থাকিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈয়ে আহি পালোহি নাগশংকৰ মন্দিৰ। এইখনেই হৈছে নাগশংকৰ মন্দিৰৰ মূল দুৱাৰ। তেনেহ'লে বলকচোন দেৰি নকৰি নাগশংকৰ মন্দিৰৰ মূল দুৱাৰেৰে ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এইটো হৈছে বিবাহ ভৱন। এইটো হৈছে নামঘৰ তথা মূল মন্দিৰ। এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছো কাছ, কাৰণ ইয়াত বহুতো কাছ পোৱা যায়। এইবোৰ হৈছে কাছ। চাওক এই কাছবোৰ কেনেকৈ বিস্কুট খাবলৈ আহিছে। আছে চাওক না। এয়াই আছিল নাগশংকৰ মন্দিৰ। গতিকে অৱশেষত আপোনালৈ এটা সৰু অনুৰোধ, যদি আপুনি এই ভিডিঅ'টো চাই কিছু হ'লেও শোণিতপুৰ জিলাৰ অন্তৰ্গত নাগশংকৰ মন্দিৰৰ বিষয়ে জানিব পাৰিলে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰেই নাপাহৰিব, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গ সকলোৱে শোণিতপুৰ জিলাৰ অন্তৰ্গত এই নাগশংকৰ মন্দিৰৰ বিষয়ে জানিব পাৰে। লগতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'সমূহ দৈনিক পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।